আয়ো মা কসম সবে ভালে আছে নে আয়ো হ্যাপি বিহু ভাল লাগছে না সকলে ভালে আছে না যদি ভালে আছে সকলে একেলগে হাতৰ চাপৰি একেলগে থ্যাংক ইউ আয়ো ইমান ভাল লাগছে ইমান বছৰৰ মূৰত মানে নিজৰ জেগাত আহিব পাইছো চাপৰা কাটা হয়নে আগতে মই কিমান আহিছো আহিব পাইছো কিমান ভাল লাগছে তেতিয়া মই জিলেপীকে বিয়ে পাতা নাছিলো হয় না মই বিয়া নাপাতাৰ আগতে আহিছিলো এতিয়া মই বিয়ে পাতিলো মই সংসাৰ হৈছি কিন্তু মই ল'ৰা ছোৱালী হোৱা নাই কুকুৰিটাৰে মিকুৰিটাহে সংসাৰ হৈছি ভাল লাগছি না আচ্ছা যে নহওক সকলোকে বিহুৰ হিয়া ভৰ মৰম যাচিছো আৰু ইমান ভাল লাগিছে আপোনালোকৰ যিটো মৰম সদায় এনেকৈ থাকক আপোনালোকে আৰু এইয়া আগত আইতাক নাচাকে কেনেকৈ হাঁহি আছে ফ ফ ফ ফ ফ ফ কি হাঁহি আছে আইতাই বাপৰে বা ইফালেও হাঁহি আছে আইতা অ আইতা ভালে আছা আই লাভ ইউ বা আইতাৰ কি হাঁহি ফ ফ ফ ফ মাৰি আছে হাঁহিছি না কাঞ্চি ধৰিবই নোৱাৰি দাঁতৰ তাত একদম পুৰা বেলচা নিচিনা দাঁত একবাৰ চুমা খালি এখন গাল গুচি যাব আচ্ছা যিয়ে নহওক আইতা বুলি ক'লে কথা এটা মনত পৰিছে দেই আমাৰ ইটাৰ আইতা আৰু আগৰ আইতা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকলে ইমান ধুনীয়াকৈ আইনামবিলাক গাইছিলে যিবিলাক আইনাম গায় আজিকালি আইতাসকল পাল্লা মাৰে পাল্লা বেলেগ পাল্লা নামাৰে কেনেকৈ মাৰে গম পাইছেনে কি কৰে জানে যেতিয়া নেকি বেলেগৰ ঘৰত নাম গাব যাব নাম গাই থকা অৱস্থাত যদি খৰাহীবিলাকত যদি আপেল ডাঙৰ কলবিলাক বিচি বিচিকৈ দেখা পায় দামা দামাকৈ দেখা পালে কেনেকৈ থাপৰি মাৰে গম পাইছে যিমান শক্তি আছে সিমান মাৰে পুৰা মাৰে আৰু যদি খৰাহী যদি আপেল আঙুৰ নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক এই মোৰবো ডাঙৰ বেমাৰ হবি আৰু খাৱাত বেছি নজৰ আচ্ছা যেনক আপোনালোকৰ বিহু ভালে ভালে গ'ল নে কৈছে নাই মোৰহে বৰে উল্টা পাল্টা হ'ল হা কিয় বুলি কৈছ মান নাই মাৰা মইহে জানো কি হৈছে তাৰ মানে কি হৈছে গুৰু বিহুৰ দিনা মই গুৱাহাটীত থাকলোঁ মই জিলাপি বিচাৰিছিলোঁ গুৱাহাটীত সেইকাৰণে মই এতিয়া গুৱাহাটীত থাকলোঁ থকাৰ পিছত জিলাপিটো নাপালোঁৱে ডাঙৰ কাহিনী হৈছে আমাৰ ক'ব অলপ আহি কিনে পিছত তাৰ মানে কি হ'ল যেতিয়া নেকি গুৰু বিহু মায়ে মোক ফোন কৰি কিনে কৈছি যে বাবা আজি গুৰু বিহু এটা আমাৰ অসমৰ পৰম্পৰা নিয়ম আজি গুৰু গা ধুৱাব লাগে মইতো গুৱাহাটীত আছোঁ মইতো গুৰু এটাও নাপালোঁ তামাম বিচাৰিছোঁ গুৰু মই এটাও গুৰু নাপালোঁ লাষ্টত কুকুৰকে তামাম গা ধুৱাইছোঁ মই ইমান মাৰা খাইছোঁ মই জানো না পিছফালে কামৰি দিছে বিয়া জেগাত বিজি দিছে তিনিটা ঐ কি কৰিছে জানো না ভৰিত কামুৰিছে টাপলাতহে বিজি মাৰিছি একে ডাক্তৰটোকে মাৰি থৈছোঁ মই ইমান বেয়া লাগছি মোৰ আচ্ছা যে নহওক বাকী চেঙৰা গেলে ভালে আছা না ভালে আছা মৰাকেইটা আমাৰ ডমৰা গৰুকেইটা ক'বই নালাগে আৰু খাটাৰা ভালে আছাতো পুৰা আপাৰ টিপাৰ মাৰি আছে এইপিনে ঠিক আছে না চেঙৰাসকল ঠিক আছে নে হাল্লা শিখৰ বাহিৰ হৈ গৈছে না চাগে বেছি শিখৰ নাখাবি মাল খাবি শিখৰটো বেয়া হয় না কৈছে এইটোৱে খাওঁ নেকি মাইনা হা একদম মাৰ খাবি আপি মানুহ আগবাঢ়ি আহিছে শিখৰ খাবৰ কথাক বাপা পাগলা কৰি দিব তাৰ দাঁত নাচাকে বেলচা নিচিনা দাঁত হে শিখৰ খাই ৰঙা হৈ গৈছে লিপষ্টিক ছোৱালী মানে উঠত লয় ই একেবাৰে দাঁততে লৈছে মাইনা খাৱা নেকি মাইনা তই শিখৰ খাৱা চুমা খাৱা না শিখৰ খাৱা সেইগিলা নাখাবি শিখৰ চুমা এটাই বস্তু বেয়া বস্তু হয় না আচ্ছা যে নহওক চেংৰাকেইটাক দেখাবা মনত পৰিছে দেই আমাৰ চেংৰাসকল যেতিয়া নেকি বিয়া বাৰু নাপাতে তামাম প্ৰেম চলে দেই এনেকুৱা ষ্টাইলত কথা পাতে ইমান মৰম যেতিয়া লাইন চলি থাকে ফুল আহি গৈছেচোন আৰু কিবা আহিব নেকি এইটো হাপনা ফুল ঐ মৰা চাৱাই নাই শিখৰ খাই আছে ইয় বাপ্পা এনেকৈ ফুল দেখাবলৈ ভাল লাগে ফুলহে মনত পৰে মালটোহে আচ্ছা যিয়ে নহওক প্ৰেমটো বেলেগ বস্তু যেতিয়া নেকি আমাৰ চেঙৰাসকল প্ৰেম কৰে দেই যেতিয়া ভাল পাই আছে লাইন মাৰি আছে কিন্তু বিয়া পাতা নাই কিমান মৰমত কথা পাতে চাবতে কেনেকৈ ষ্টাইলত ধন্য আছো ঘৰত আৰু যেতিয়া ফোন কৰে দে ফোনত কথা পতা ষ্টাইলটো চাব যেনিবা ছোৱালীজনী ফোন কৰিছে ল'ৰাজনে কেনেকৈ ফোনটো ৰিচিভ কৰে কেনেকৈ লাইন মাৰে চাব দেই আৰু এনেকৈ কথা পাতি পাতি কিমান দূৰত যাই পাই নিজে গম নাপায়
কেনেকৈ কথা পাতে চাব দে লাইন কেনেকৈ মাৰে বিয়া নোহাৰ আগত বিয়াৰ পিছত কম বিয়াৰ আগত কেনেকৈ লাইন মাৰে যেনিবা ছোৱালীজনীয়ে ফোন কৰিছে দেই ধুনীয়াকৈ ফোনটো ৰিচিভ কৰিব জান কোৱা নাই আছো নহয় আছো নাই মিছ ইউ নাই অকলে আছো এটা দিয়ে না গা ধুবা এক কাম কৰা যাম যদি গা ধোৱা ঠাণ্ডা পানী নলগাবা দে জ্বৰ হ'ব দে গৰম পানী ব্যৱহাৰ কৰিবা মা দে চুনো কালি বিয়া পাইছোঁ যে তুমি মোক ভালকৈ মাতি নিদিলা মিছ ইউ হ'ব দিয়া একো নহয় আৰু কিছুমান বাথৰুমত যায় কথা পাতে হেল্ল' আই লাভ ইউ ইমান পাগলা আৰু যি বিয়া পাতিল বিয়া পাতাৰ পিছত ফোনটো কেনেকৈ ৰিচিভ কৰে চাব হেল্ল' কি হৈছে হে একদম ফোন নকৰিবি ভালে হ'লে ব্যস্ত আছো মানুহ আছে নকৰিবি কি নাই চব্জি বনাবা মিঠাতেল নাই এক কাম কৰ কেৰাচিন তেলকে মাৰি দি ৰাখাও এনেকা হৈ যায় উল্টা হৈ যায় শিল বৰষুণ আহিছে নেকি শিল আহিছে বাপা আচলটো আহিছে নেকি অলপ বন্ধ কৰিম নেকি হে অলপ ৰখি দিওঁ ন ঠিকে আছে নে সকলোবোৰ হাতৰ চাপৰ একেলগে উঠনি আচ্ছা যে নহওক আজিকালি মানুহৰ বাহিৰেও ছাগলীয়ে প্ৰেম কৰে আচ্ছা ছাগলী কেনেকৈ প্ৰেম কৰে ফেচবুকত কেনেকৈ কথা পাতে এখাতে ছাগলী চাউণ্ডটো দিব দেই ছাগলী আৰু আচ্ছা ছাগলী ভাষা যদি কয় চাপৰা কাটা জিন্দাবাদ কেনেকৈ ক'ব চাপৰা কাটা জিন্দাবাদ 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 হৈছিনে নাই হৈছে হ'বই কিয় নহ'ব আচ্ছা যে নহওক আমি আজি আহিছিলোঁ আহি থাকোঁতে যিটো জাম ট্ৰেফিক জাম পাইছিলোঁ আমি যিটো চাইৰেন যিটো থাকে আমাৰ VIP গাড়ীবিলাকৰ কনভয় আচ্ছা চাউণ্ডটো কেনেকৈ আছিলে চাউণ্ডটো একেটা দিবা ব্ৰেক মাৰছি তাৰ হাবিৰে হয় না চকা চুচৰি গৈছে ড্ৰাইভাৰ ওলাই ধৰ মাৰছি আচ্ছা যে নহওক আজিকালি যে আমাৰ ল'ৰাবিলাকে যে বাইক যে চলায় ইয়ামাহা বাইকটো আচ্ছা চাউণ্ডটো কেনেকুৱা হৈ আছে এবাৰ আৰে চন্দা কিমানত গেছি 120 গেছি বঢ়িয়া হয় না আচ্ছা যে নহওক আচ্ছা মানে কিছুমানে গাহৰি খায় নে নাখায় বাৰু গাহৰি খায় নে নাখায়
আচ্ছা কেমানে খায় হাত ডাঙৰ গাহৰি কেমানে খায় গাহৰি ইমানে খায় কেমানে খায় হাত ডাঙৰ গাহৰি আৰু নাখাবিলাকে ভৰি ডাঙক আকৌ আহিলে কি হ'ব আজি হা শিল পুৰছি মাছ পুৰব নেকি আচ্ছা যে নহওক গাহৰিটো খাওঁতে বহুত ভাল লাগে আচ্ছা মৰা টাইমত গাহৰিটো কেনেকৈ কান্দে একেবাৰে গাহৰি চাউণ্ডটো দিব গাহৰি গাহৰি মাৰ্ডাৰ মাদাৰ জিন্দা মাদাৰ ৰেডি ৰেডি ৰিজাল্ট ওলাই গৈছে ধন্যবাদ সকলোৱে এবাৰ হাতৰ চাপ একেলগে খুব ধুনীয়া আচ্ছা যে নহওক মই যোৱা নাই মই আছোঁ আজি মই গানৰ কাম হ'বনে হ'বনে নাই অঁ অলপ বৰষুণটো এৰক মই আহি আছোঁ আমাৰ যিহেতু গায়ক আছে আকৌ মই আহি আছোঁ অলপ বৰষুণটো এৰক খুব ভাল লাগিব চাপৰা কাটা মই নিজৰ জেগা মই নাযাওঁ আজি পূৰা থাকি যাম হ'বনে নাই হ'ব বয়া থেংক ইউ আহি আছোঁ